নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বহুদিনৰ মূৰত বন্ধুসকল, আজি হৈছে বিশ্ব পৰিৱেশ দিৱস, অৰ্থাৎ 5 জুন বিশ্ব পৰিৱেশ দিৱস। তো আজিৰ দিনটোততো গছপুলি সকলোৱে ৰুৱে, কিন্তু বেলেগ দিনত গছপুলি কিন্তু মানুহে নোৰুৱে। কাৰণ নিজৰ জন্মদিনটোতকৈ হওক বা বেলেগ দিনতে হওক গছপুলি ৰুই নাপায়, কিন্তু 5 জুন তাৰিখে চবেই গছপুলি ৰুব কিন্তু আৰু ফটো দিব। কিন্তু মই নিজৰ জন্মদিনটোত প্ৰতিটো জন্মদিনত নহ'লেও 2 বছৰ মূৰে মূৰে হ'লেও এটা গছপুলি ৰুইছিলোঁ। তো তাৰে কিছুমান মই ফুটেজ দেখুৱাম আপোনালোকক গছপুলি। তো ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, মই এতিয়া দেখুৱাম, ইয়াত দেউতাই কোৰ লৈ আছে। তো মই দেখুৱাম মই যিকেইটা গছপুলি ৰুইছিলোঁ। তো ব'লক আমি সেই জেগাটোলৈ যাওঁ। এজোপা দেখিছে পাইন গছজোপা, মই যে কৈছিলোঁ ৰুইছিলোঁ, এইজোপা ডাঙৰ হৈছেগৈ, কিন্তু অলপ বেলেগ জেগাত দেখিলে তো ভাগি থাকিছিলোঁ, তো অকণমান লৈ আহিলোঁ সেইফালে। আৰু দেখুৱাম মই এতিয়া এইজোপা আম গছ, মই মাত্ৰ যে কৈছিলোঁ এইজোপা আম গছ। তো ডাঙৰ হৈছেগৈ বাৰু, আম খাবলৈ পাব আপোনালোকে। তো আম গছ। আৰু মোৰ ভাইটিৰ জন্মদিনতো ভাইটিয়ে গছপুলি ৰুৱে, মানে দেউতাই সেইটো শিকাইছে বা মোকো শিকাইছে, ভাইটিকো শিকাইছে যে এজোপা গছপুলি ৰুৱা। তো ভাইটিয়ে 3 বছৰ বয়সত এই গছজোপা ৰুইছিলে নিজৰ জন্মদিনত। দেখিছে এই গছজোপা বহুত ডাঙৰ হৈছে, তো ভালো লাগে দেখি। চব এইজোপা গছ দেখি ভালো লাগে। তো আৰু কেইজোপামান গছ আছে, তো আপোনালোকক মই সেইজোপা দেখুৱাম। এইজোপা হৈছে নাচপতি। এইজোপাও ভাইটিয়ে ৰুইছিলে, 2017 চনত ৰুইছিলে এইজোপা গছপুলি। তো কেতিয়াবা পানী চানী দিওঁ বা মাটি চাটি দিওঁ, এইজোপা পানী গছে। আৰু এজোপা গছ আছে, এইজোপা হৈছে লিচু গছ। লিচু গছ হয়, উন্নত মানদণ্ডৰ এই গছ হয়, নাৰ্চাৰীৰ পৰা অনা হয়। দেখিছে বিভিন্ন পাত গছ ডাঙৰ হ'বগৈ, তো তেতিয়া আমি খাবলৈও পাম। তো এইজোপা ৰুইছিলে ভাইটিয়ে 2019 চনত। তো এইজোপা দেখিছে ভাল লাগে আৰু খাবলৈ আৰু ভাল হ'ব। বন্ধুসকল, আজিৰ পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি তো এজোপা গছ পুলি ৰুলোঁ। তো ব'লকচোন আমি সেই গছজোপা ওচৰলৈ যাওঁ। নাৰিকল পুলি। তো আজি মই ৰাতিপুৱাই ৰুইছিলোঁ, তো কিছুমান ফটো আছে, সেইজোপা মই দিম। এইজোপা হৈছে নাৰিকল পুলি, আপোনালোকে চাওক। তো বন্ধুসকল, এইজোপা হৈছে উন্নত মানদণ্ডৰ এজোপা বগৰী গছ। তো এইজোপা অনা হৈছিল যোৰহাটৰ পৰা। তো আমাৰ মাজুলীত এইজোপা সিমান নাপায়, তো এইজোপা উন্নত মানদণ্ডৰ হয়। তো আৰু আছে এইফালে গছ, মই ব'লক আপোনাক ঘূৰিয়াম। তো ডাঙৰ হৈ থাকে আৰু অলপ ডাঙৰ হ'ব লাগিব, বহুত ডাঙৰ হ'ব লাগিব, কিন্তু এইজোপা ডাঙৰ হৈছে। এইজোপা ৰুইছিলোঁ মই, তো এইজোপা ৰুইছিলোঁ 2019 চনত। যোৱা বছৰ ৰুইছিলোঁ, 2019 চনত ৰুইছিলোঁ। তো এইজোপা হৈছে মধুৰিআম। তো আৰু এইফালে আছে মহানিমৰ গছ আছে, আৰু আছে মহানিম। তো স্বাস্থ্যৰ বাবেও বহুত ভাল আৰু ঔষধি গুণো আছে এইজোপা গছত। তো আৰু আমাৰ ঘৰৰ যিটো পৰিৱেশ আপোনালোকক মই দেখুৱাম, প্ৰায় বায়ু শোধন কৰে। আৰু এই মহানিমজোপাৰ যিটো পাত হয়, মই আপোনালোকক দেখুৱাম যিটো পাত, এই পাতটোৰ যদি আমাৰ কিবা খজুৱতি হয় বা কিবা তেনেকুৱা ধৰণৰ বেমাৰ এইজোপাৰে হয়, ভাল হয়। তো বন্ধুসকল, সৰুকৈ বনালে ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু বেছি ভাল পালে শ্বেয়াৰ কৰিব। যদি নতুন হয় চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ একেবাৰে নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ, বাই।